হাই হেল্ল' নমস্কাৰ গাইজ, তো কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু সকলোকে মোৰ মিনি ব্লগলৈ সকলোকে স্বাগতম গাইজ। আজি গৈ আছোঁ আমি মানে গোলাঘাট যাম, তো সৰুপথাৰৰ পৰা ট্ৰেইনত যাম। এতিয়া ট্ৰেইন অহা নাই, আমি ৰৈ আছোঁ গাইজ ষ্টেচনত। গাইজ এইফালে আমাৰ ট্ৰেইন আহি গ'ল পুৰা, মানে এইফালে চাওক তো লাহেকৈ শ্ল' গাইজ। এইফালে আমি ট্ৰেইন গৈ আছে। এতিয়া আমি এইফালে চাওক আমাৰ সৰুপথাৰ ষ্টেচনটো এতিয়া ডাঙৰ কৰি আছে গাইজ, তো মানে মজা হ'ব, ডাঙৰ হ'ব। এইফালে কাম চলি আছে পুৰা গাইজ ষ্টেচনৰ। এইফালে চক পুৰা মানে কাম চলি আছে গাইজ। এইফালে পুৰা মানে গোলাঘাটত সোমাই গ'লোঁ, গোলাঘাট মানে বজাৰত সোমাই গ'লোঁ। মানুহ ভিৰ চক না গাইজ, মানে পুৰা মানে মানুহ পুৰা জাম লাগি আছে গাইজ। এইফালে চব গাইজ, এইফালে পুৰা মানুহৰ জাম চক, বজাৰত পুৰা মানুহৰ জাম লাগি আছে গাইজ। এইফালে পুৰা মানে ষ্টেচনত গৈ আছে। এতিয়া মিউজিক গৈ পিনি নুমলীগড় যাম গাইজ। এইফালে গৈ আছোঁ আমি এতিয়া। এইফালে আপেল চক, আপেল আঙুৰ গাইছ। এইফালে গোলাঘাটৰ পৰা ওলাই আমি এতিয়া মিউজিক ধৰিলোঁ, মিউজিকত নুমলীগড় গৈ আছোঁ গাইছ। এইফালে মিউজিকত গৈ থাকোঁতে গাইছ এইফালে চালোঁ যে কিবা এটা ফিল্ডত পাতিছে চক না, মানুহ ইমান জাম হৈ আছে। এইফালে কিবা খেল এটা পাতিছে, ওপৰত কিবা ডাং এটা পুতি দিছে, তাত কিবা এটা ওলমাই ৰাখিছে, কিবা এটা খেল পাতিছে। জেগাটুকুৰাৰ নাম নাজানো গাইছ কি বুলি, তো আমি গাড়ীত গৈ থাকোঁতে চাই পালোঁ।